গুড মৰ্ণিং গাইছ। আজি ডে 23, আজি 23 নম্বৰ দিন হ'ল। চ' আৰু কমচে কম 15 দিনমান থাকিব লাগে আৰু 15 দিনমান থাকিব। চ' মোৰ এইটো 2 নম্বৰ বেচটো। চ' আজি এটা কথা কওঁ। কথাটো হৈছে কি, আমাৰ হাজাৰ মুৰ্গী পুহিব লাগিলে আমাৰ কিমান খৰচ হয়, কিমান টকাৰ ভিতৰত আমি ধৰি লওক হাজাৰ মুৰ্গী পুহিব পাৰোঁ। হাজাৰ মুৰ্গীৰ কথা মই যে কৈছোঁ মানে কেনেকুৱা ধৰি লওক, মই ইয়াত ফাৰ্ম বনোৱাৰ খৰচটো কথা নকওঁ, জাষ্ট ইহঁতক মানে পালন কৰা খৰচটো ক'ম যে পাৰ বেটছত মানে এটা বেটছত কিমান টকা খৰচ যায়। চ' হাজাৰ মুৰ্গীৰ কথা কৈ দিম, তাৰপিছত আপোনালোকে কেলকুলেশ্যন কৰি ল'ব 1000 2000 সেই হিচাপত। চ' হাজাৰ মুৰ্গী পুহিব লাগিলে ফাৰ্ষ্ট আপোনালোকক লাগিব বস্তু এটা কি, সেইটো হৈছে এইটো যি তল পলি পা আছে বা কিছুমান কয় ফলিয়া, ধানৰ যোনটো ফলিয়া বুলি কয় সেইটো। চ' সেইটো লাগিব মিনিমাম হাজাৰ মুৰ্গী ফাৰ্ম এখনত মিনিমাম লাগিব আপোনাক ধৰি লওক 35 পৰা 40 বস্তা। 30 বস্তাটো মেনেজ কৰিব পাৰে, কিন্তু অলপমান ধৰি লওক যদি বেয়া ভালে থাকে তেতিয়াহ'লে ঠিকেই, পিছত প্ৰয়োজন হয়। সেইকাৰণে 35 পৰা 40 বস্তা মানে ধৰি লওক আমাৰ ইয়াত 140 টকামানকৈ চলি আছে মানে বেলেগত ধৰি লওক কম হ'ব পাৰে। চ' মিনিমাম ধৰি লওক 4 পৰা 5000 টকাৰ ভিতৰত অকল আপোনালোকৰ লাগিব। আৰু আপোনাৰ চাওক, যদি আপুনি 40 বস্তা আনে বা 35 বস্তা আনে, নালাগিব পাৰে 30 বস্তাটো হৈ যাব পাৰে, থৈ ৰাখি দিব পাৰে। জাষ্ট মই এটা উদাহৰণ দিছোঁ, মই ধৰি লওক এভাৰেজ এটা পইচা ধৰি দিছোঁ 4000 টকা অকল লাগিব। চ' 4000 টকাত লাগিব। 4000 টকাত নেক্সট লাগিব কি, আপোনালোকৰ যিটো ফাৰ্মখন মানে ক্লিন কৰিব, ক্লিন কৰোঁতে আপুনি চূণ লাগিব। মিনিমাম চূণ, আজিকালি চূণৰ দামটো বাঢ়িছে, ধৰি 400 মান টকা লাগিব চূণ। মোৰ ইয়াততো 15 কেজি মান চূণ লাগে। 15 কেজি মান চূণত মোৰ 400 মান টকাত হৈ যায়। 350 400 মান টকাত ধুনীয়াকৈ মোৰ হৈ যায় 15 কেজি চূণটো মাৰাৰ পিছত। তাৰপিছত নেক্সট সেইটো হ'ল 1 নম্বৰ হ'ল 2 নম্বৰ মানে চূণ, আৰু ধৰি লওক যদি ক্লিন কৰা আপোনালোকে হাজিৰা মানে লগায়, সেইটো এটা থাকিল। ধৰি লওক এতিয়া মিনিমাম 4500। আৰু নেক্সট সৰু কেনেকুৱা বস্তু থাকিব, ধৰি লওক আপোনাৰ মেডিচিন, যেনে ধৰি লওক মই এইবিলাক এইটো এটা মেডিচিন ভিমাৰেল বা ষ্ট'ভত কিছুমান মেডিচিন আনিব লাগে। মেডিচিনত ধৰি লওক আপুনি 1000 টকা ধৰি লওক মিনিমাম। ইফালে 4000, ইফালে 1000 5000 5,500 মানে 5,500 বা 6,000 পৰা 7,000 টকাৰ ভিতৰত আমি হাজাৰ মুৰ্গী পুহিব পাৰিব। কমো হ'ব আৰু এতিয়া আপোনালোক কি হিচাপত মেনেজ কৰে সেইটো, কিন্তু মিনিমাম 5,000 টকা এটা লাগিবই। 5,000 টকা মানে মেক্সিমাম 5,000 টকা এটা প্ৰয়োজন হ'বই, নহ'লে মানে কৰিব নোৱাৰে। বাকীটো বাচন চাচনতো কথা কোৱাই নাই, জাষ্ট এটা বেটছ কৰাৰ কাৰণে প্ৰত্যেকটো বেটছতে এখিনি পইচা প্ৰয়োজন হ'বই। যদি আপুনি হাজাৰ মুৰ্গী পোহে, চ' এখিনি পইচা লাগিবই। আৰু নেক্সট যদি লাগে আপোনাক, মই ফাৰ্ম এখন বনাওঁতে কিমান টকা খৰচ হয় বা বাচনত কিমান টকা খৰচ হয়, মই ধুনীয়াকৈ কৈ দিম।